নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব বিচাৰিছোঁ ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ। 4000 মছজিদৰ পৰা মাইক আঁতৰাই বিপদত পৰিছে বিজেপি চৰকাৰ। কোনো জাননী অবিহনে মছজিদৰ পৰা লাউড স্পিকাৰ কিয় আঁতৰাব, এই প্ৰশ্ন আদালতৰ। এই সন্দৰ্ভত আদালতত জবাব দিব লাগিব বিজেপি চৰকাৰে। মছজিদৰ পৰা লাউড স্পিকাৰ আঁতৰাক লৈ ক্ষুণ্ণ হৈ পৰিছে ন্যায়ালয়। কলকাতা উচ্চ ন্যায়ালয়ে চৰকাৰৰ পৰা বিচাৰিলে উত্তৰ। লিখিত অধিসূচনা অবিহনে মছজিদৰ পৰা মাইক আঁতৰাক লৈ এতিয়া আদালতৰ মজিয়াত জবাবদিহি হ'ব লাগিব বিজেপি চৰকাৰ। জনাই গৈছোঁ ৰাতিপুৱাৰ পৰৱৰ্তী বিগ ব্ৰেকিং। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ প্ৰাৰ্থীক লৈ ডাঙৰ ঘোষণা কৰিলে AIUDF প্ৰধান মৌলানা বদৰুদ্দিন আজমলে। ৰেজাউল কৰিম চৰকাৰক প্ৰাৰ্থী দিব বুলি ঘোষণা আজমল চাহাবৰ। বান সাহায্য কৰি থাকোঁতে শিৱসাগৰৰ পৰা এই ঘোষণা কৰিলে AIUDFৰ মুৰব্বীগৰাকীয়ে। পৰৱৰ্তী খবৰ, উত্তৰাখণ্ডৰ নৱনিৰ্মিত সুৰংগত ভয়ংকৰ ভূমিস্খলন। জলবিদ্যুৎ প্ৰকল্পৰ সুৰংগত শ্ৰমিকৰ শোকাবহ ঘটনা। সুৰংগৰ ভিতৰত 7 গৰাকীকৈ শ্ৰমিকৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে। আৰু হঠাৎ সুৰংগৰ ভিতৰত বোকাময় পানী সোমোৱাত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। এই ভয়ংকৰ ঘটনাত 14জনকৈ শ্ৰমিকৰ আহত হোৱাৰ খবৰ পোহৰলৈ আহিছে। 22জনৰো অধিক শ্ৰমিকে কাম কৰি আছিল সুৰংগৰ ভিতৰত। আহত কেইবাজনকো উদ্ধাৰ কৰি হাস্পাতালত ভৰ্তি কৰা হৈছে। পৰৱৰ্তী বিগ ব্ৰেকিং, TMPKৰ প্ৰতিবাদৰ মাজতে ধেমাজিত ভয়ংকৰ ঘটনা সংঘটিত হৈছে। পথ অৱৰোধৰ মাজতে প্ৰতিবাদকাৰীলৈ শিল নিক্ষেপ অৰুণাচলীৰ। শিল নিক্ষেপৰ সমান্তৰালকৈ অৰুণাচলী আৰক্ষীয়ে প্ৰতিবাদকাৰীলৈ লাঠিচালনা কৰিছে বুলি জানিব পৰা গৈছে। ইয়াৰ পিছতে ধেমাজিৰ লিকাবালিত উত্তপ্ত পৰিস্থিতি। বুধবাৰৰ পৰা অৰুণাচলৰ বিৰুদ্ধে TMPKৰ অৰ্থনৈতিক অৱৰোধ অব্যাহত আছে।